আৰু আজি অসমৰ চিফ ছেক্ৰেটাৰী আহিছে ইতিমধ্যে আৰু বিভিন্ন ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰসকল আৰু তেওঁলোকৰ ডিৰেক্টৰসকল ইতিমধ্যে আমাৰ কোকৰাঝাৰত আহি পাইছে। আজি আমি ৰিভিউ মিটিং ল'ম। ইয়াতেই আমাৰ অসমৰ 3জনমান সন্মানীয় মন্ত্ৰীসকলেও ইয়াত উপস্থিত থাকিব আৰু তেওঁলোকৰ উপস্থিতিত অসমৰ বা আমাৰ BTCৰ যিবোৰ সমস্যা, যি সমস্যাটো খুব অতি সোনকালে অতি জৰুৰীভাৱে সমাধান কৰিব লাগে, এই বিষয়লৈ আলোচনা হ'ব। বিশেষকৈ ইয়াৰ আমাৰ আলোচনাৰ ভিতৰত যে গেজেটেড পোষ্ট, গ্ৰেড 1, গ্ৰেড 2 পোষ্ট, তো BTCত প্ৰায় আমাৰ 350তকৈও বেছি পোষ্ট, গেজেটেড পোষ্ট বা গ্ৰেড 1, গ্ৰেড 2 পোষ্ট খালী হৈ আছে। ইয়াৰ সোনকালে নিযুক্তি আমি বিচাৰিছোঁ। আৰু আমাৰ মেডিকেল ডিপাৰ্টমেণ্টতেই, হেল্থ ডিপাৰ্টমেণ্টতেই আমাৰ 350জন গ্ৰেড 1 মানে ডক্টৰৰ পোষ্ট আছে। তাৰে আমাৰ 150টা ডক্টৰৰ পোষ্ট খালী হৈ আছে। খুব অতি জৰুৰী যে BTC এটা মেলেৰিয়া জোন বা আমাৰ বিভিন্ন ৰোগৰ লগত আক্ৰান্ত এটা অঞ্চল হিচাপে স্বাস্থ্য বিভাগত কাম কৰিবৰ কাৰণে ডক্টৰৰ খুব অভাৱ। খুব সোনকালে যাতে ডক্টৰ নিযুক্তি দি পেলাই আমাৰ BTC অঞ্চলৰ যিটো মেলেৰিয়াৰ যিটো আক্ৰমণ, মেলেৰিয়াৰ পৰা যি আক্ৰান্ত হোৱা এই অঞ্চলবোৰক যাতে আমি সোনকালে ৰক্ষা কৰিব পাৰে আৰু স্বাস্থ্যত যাতে আমি খুব কাম কৰিব পাৰে, এই বিষয়লৈ আমি আলোচনা কৰিম। বড়োলেণ্ড ইউনিভাৰ্চিটিৰ অভাৱ অভিযোগ আছে, এই বিষয়লৈ আমি অসম চৰকাৰক আমি যিটো আলোচনা কৰিব লাগে এই বিষয়বোৰ আমি আলোচনা কৰিম। আমাৰ মেডিকেল কলেজ আছে, মেডিকেল কলেজৰো বহু সমস্যা আছে, এই সমস্যাৰ ওপৰতো আমি আজি আলোচনা কৰিম। লগতে আমাৰ BSc নাৰ্ছিং কলেজ, নাৰ্ছিং কলেজ, ইয়াৰো আমাৰ বহু সমস্যা আছে। ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ইষ্টাব্লিছমেণ্ট খুব জৰুৰী হৈ আছে। ইষ্টাব্লিছমেণ্ট যাতে আমি কম সময়ত যাতে কৰিব পাৰোঁ। আৰু আমাৰ তামোলপুৰ ডিষ্ট্ৰিক্ট, এই তামোলপুৰ ডিষ্ট্ৰিক্টত আমাৰ আজিলৈকে ডিষ্ট্ৰিক্ট হিচাপে তাত যে এটা ইনফ্ৰাষ্ট্ৰাকচাৰ বা ইষ্টাব্লিছমেণ্ট ক্ৰিয়েট হ'ব লাগে বা বিভিন্ন ডিপাৰ্টমেণ্টৰ যিটো ডিষ্ট্ৰিক্ট লেভেল, চাব ডিভিজনেল লেভেলৰ অফিচবিলাক ক্ৰিয়েট কৰিব লাগে, আজিলৈকে কৰা নাই। তাৰ কাৰণে এজ এ হোল যিমান ট্ৰেন্সফাৰ ছাবজেক্ট আছে তাত যাতে আমি ডিষ্ট্ৰিক্ট লেভেল আৰু চাব ডিভিজন লেভেল অফিচবোৰ কেনেকৈ কৰিব পাৰে সোনকালে ক্ৰিয়েট কৰাৰ বিষয়ত আমাৰ আলোচনা আছে। আৰু বহুত আছে আমাৰ আলোচনা, বহু মানে আলোচনা আছে ওপৰত আজি আলোচনা হ'ব আৰু বহু সমস্যা আজি সমাধান হ'ব বুলি আমি আশা ৰাখিছোঁ। খুব পজিটিভ, অসম চৰকাৰো খুব পজিটিভলি চিফ ছেক্ৰেটাৰীক ইয়াত পঠোৱাইছে, লগতে মন্ত্ৰীসকলক ইয়াত পঠোৱাইছে আৰু প্ৰায় ডিপাৰ্টমেণ্টৰেই কমিশ্যনাৰ লেভেল বা আমাৰ ডিৰেক্টৰ লেভেলৰ পৰা অফিচাৰ আহিব, তেখেতসকলৰ লগত কথা পাতি সমস্যাবোৰ সমাধান কৰাৰ কাৰণে আজি আমাৰ হাগ্ৰামা মহিলাৰী দেৱৰ প্ৰেজেন্সত সকলোখিনি আলোচনা হ'ব। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এইখিনি খুব ভাল পদক্ষেপ লৈছে অসম চৰকাৰৰ লগত আলোচনা কৰি। এই আলোচনাটো বহুৱাৰ কাৰণে আৰু আজিৰ বৈঠকৰ জৰিয়তে আমাৰ BTCৰ বহুখিনি সমস্যা সমাধান হ'ব বুলি আমি আশাবাদী।